কেয়াৰ আপুনি যেতিয়া গৰ্ভাৱস্থাত আছে তেতিয়াই জনাটো দৰকাৰ যাতে প্ৰথম দিনা ব্ৰেষ্ট ফিডিঙৰ পৰাই লোৱাটো আপুনি জানে আৰু প্ৰথম অৱস্থাৰ পৰাই তাৰ কেয়াৰ লয়। আজি আপোনালোকৰ লগত যোনটো টপিকত মই কথা পাতিবলৈ ওলাইছোঁ সেইটো হৈছে বেবীৰ গেছ। আপুনি ভাবক যে আমাৰ যেতিয়া পেটত গেছ হয় তেতিয়া কিমান অসুবিধা আমি কষ্টত ভোগোঁ। সেইদৰে যেতিয়া বেবীৰ গেছ হয় আপুনি ভাবিব পাৰেনে আপোনাক বুজাবও পৰা নাই, ক'বও পৰা নাই কেনেকুৱা ধৰণৰ অসুবিধাত পাৰ কৰি আছে। এগৰাকী মাতৃ হৈ আপুনি সেই অসুবিধা আৰু পেইনটো ফিল কৰে। যেতিয়া বেবীক মই হস্পিটেলৰ পৰা ঘৰলৈ আনিলোঁ তেতিয়া মোৰ মাজত এনেকুৱা এটা ভাৱ আছিলে যে মই ইমানখিনি কেয়াৰ লৈছোঁ, ইমান ভালদৰে চব কথা পাৰ হ'ল, এতিয়া কেনেকৈনো তাইৰ কিবা এটা প্ৰব্লেম হ'ব পাৰে। একো প্ৰব্লেম হ'ব নোৱাৰে, সেইকাৰণে আৰামছে ব্ৰেষ্ট ফিডিং কৰাই আছোঁ, খুব ধুনীয়াকৈ চলি আছে। কিন্তু লাহে লাহে দেখিলোঁ যে তাই ৰাতি শুব পৰা নাই, কিবা এটা বহুত কষ্টত আছে আৰু সেই কষ্টটো মই যেন অলপ ইগন'ৰ কৰি আছিলোঁ। আৰু আজি মই এই 1 বছৰৰ এক্সপিৰিয়েঞ্চৰ পৰা, 1 বছৰৰ মাডাৰহুড এক্সপিৰিয়েঞ্চৰ পৰা আপোনালোকৰ লগত এই বিষয়ে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। Hello everyone, welcome to Meter Outpost YouTube channel to create a life that you cherish. আপোনাৰ নিজৰ খাদ্য ফুড, আপোনাৰ বেবীয়ে আপোনাৰ ব্ৰেষ্ট মিল্কেৰে বহুত ধৰণৰ নিউট্ৰিশ্যন, আপুনি যি যি খাদ্য খাইছে সেই নিউট্ৰিশ্যনটো লৈ আছে। গতিকে আপুনি যদি নিজেই গেছ হোৱা খাদ্য খায় তেতিয়াহ'লে বেবীৰো গেছ হোৱাৰ চান্সেছ খুব হাই হয়। তাৰ ভিতৰত দুটা মুখ্য আহাৰ যোন দুটা আমাক আফটাৰ ডেলিভাৰী অসমীয়া মাকসকলক খুওৱা হয় ঘৰৰ মানুহে, আৰু আমিও খাওঁ, বেয়া বস্তু নহয়। সেই দুটাৰ পৰা গেছ হয়। এটা হৈছে মগু দালি যদি আপুনি কনচেনট্ৰেটেডকৈ বা অসম্ভৱ ডেইলি আপুনি মগু দাইল খাবলৈ আৰম্ভ কৰিছে, আপুনি চেঞ্জ জনা নাই আপোনাৰ পালচেছত, তেতিয়া আপোনাৰ মগু দালিৰ পৰা গেছ হ'ব পাৰে আৰু সেইটো আপুনি এভইড কৰাটো দৰকাৰ। হয়তো বহুত থিনকৈ, বহুত পাতলকৈ মগু দালিটো খাব, নাইবা গেপ দি খাব। ছেকেণ্ড, এটা বহুত পপুলাৰ বস্তু যোনটোৰ পৰা মাকৰ গেছ হ'ব পাৰে, আৰু মাকৰ গেছটো মাকেতো ইগন'ৰ কৰি যাব কাৰণ অলৰেডি বহুত পেইনত থাকে মাতৃগৰাকী আফটাৰ ডেলিভাৰী, গতিকে গেছৰ পেইনটো তেওঁ ফিল নকৰিবও পাৰে, কিন্তু বেবীলৈ সেইটো গুচি যায়। সেইটো হৈছে কাউ মিল্ক বা এনি ডেইৰী প্ৰডাক্ট, যেনেকৈ ধৰক ঘিউ হ'ব পাৰে, আপুনি গাখীৰ খাইছে সেইটো হ'ব পাৰে। গতিকে এই দুইটা বস্তু আপুনি হয়তো কমাই খাওক বা ডাইলিউটেডকৈ খাওক, পানী মিহলাই পেলাই খাওক বা খুব কম পৰিমাণত খাওক, যাতে আপোনাৰ কোনো ধৰণৰ গেছ নহয়। এণ্ড ফ্ৰুটছ এণ্ড ভেজিটেবলছ লাইক চেলাডটো খুব ভাল যেন লাগে, ভাল হয় কিছুমান, কিন্তু কিছুমান কুক চেলাড থাকে। চ' ফুলি কুকড আৰু ছেমি কুকড চেলাডছ আপোনালোকে খাব যাতে আপোনালোকৰ আকৌ গেছ নহয়। এইটো আহিলে আপোনালোকৰ ফুডৰ ক্ষেত্ৰত। এতিয়া আহিলে বেবীৰ ফুড। এতিয়া বেবীয়েতো অকল আইডাৰ ব্ৰেষ্ট ফিডিং কৰিছে বা যোনসকল মাতৃয়ে ব্ৰেষ্ট ফিডিং কৰোৱা নাই তেখেতসকলে ফৰ্মুলা ফিড বটলেৰে ফিড কৰিছে। এতিয়া বেবীৰ সেই চিটুৱেশ্যনত আপুনি একো গেছ হোৱা পদাৰ্থ খোৱা নাই, কিন্তু বেবীৰ কেনেকৈ গেছ হ'ব পাৰে? বেবীৰ গেছ তথাটো হ'ব পাৰে কাৰণ বেবীয়ে যদি চাকল কৰোঁতে, বেবীবিলাকেও প্ৰথম চাকল কৰিবলৈ শিকে বটলটো মুখত লৈ বা মাকৰ ব্ৰেষ্ট নিপলটো মুখত লৈ পেলাই, তেতিয়া কি হয় বহুত বেবীৰ ক্ষেত্ৰত চাকলিং ম'শ্যনটোত যেনেকৈ এইদৰে যেতিয়া চাকলিং ম'শ্যন কৰে তেতিয়া কি হয় ছাইডত তাহাঁতৰ বহুত এয়াৰ গেপছ থাকে, আৰু সেই এয়াৰ গেপ থাকে আৰু সেই গেপকেইটাৰে বহুত এয়াৰো তাহাঁতে swallow কৰি লৈ যায়। মিল্ক swallow কৰোঁতে লগতে সেয়া এয়াৰো swallow কৰে, আৰু ফলত গৈ সেয়া গেছ একিউমুলেট হৈ মাইনা বেবীবিলাকৰ পেটত গেছ হয়গৈ, আৰু সেইটোৱে তাহাঁতক ৰাতি গুৰগুৰ বহুত অসুবিধা কৰে। গতিকে এই দুইটা বস্তুৱে বেবীয়ে যেতিয়া ফিড কৰিব, আপুনি বেবীক সদায় এটা ইনক্লাইনেশ্যনত ৰাখিবলৈ চেষ্টা কৰিব। এইদৰে 30 ডিগ্ৰী ইনক্লাইনেশ্যনত ৰাখিব বেবীৰ স্পাইনডালটো, যাতে বেবীয়ে যেতিয়া ব্ৰেষ্ট ফিড কৰে তেতিয়া বেবীৰ গেছটো ডাইৰেক্টলি এটা ওপৰলৈ আহে। গেছ যিহেতু লাইট হয় কম্পেয়াৰ্ড টু দ্য লিকুইড, মানে ব্ৰেষ্ট মিল্ক তাহাঁতে খাই থকা মিল্কতকৈ যিহেতু গেছটো লাইট হয়, গেছ সদায় ওপৰলৈ ট্ৰেভেল কৰিব, আৰু আপুনি যেতিয়া এনেকৈ ৰাখে তেতিয়া বেবীৰ গেছ যদি সি swallow কৰিছে বেবীয়ে, সেইখিনি আকৌ মুখলৈ বা ওপৰেৰে বৰ্ফ হৈ পেলাই বা উগাৰ হৈ পেলাই বেবীৰ নিজে ওলাই অহাৰ টেণ্ডেঞ্চি থাকে।
এতিয়া এইটো ব্ৰেষ্ট ফিডিং আৰু বটল ফিডিং দুই ধৰণৰ বেবীৰ কাৰণে প্ৰযোজ্য এতিয়া আৰু এটা কথা কওঁ যোনটো অকল বটল ফিডিং বেবীৰ কাৰণেহে প্ৰযোজ্য সেইটো আপোনাক মই দেখুৱাবলৈ ওলাইছোঁ কেনেদৰে হয় যেতিয়া বটল আমি মিল্কখিনি প্ৰিপেয়াৰ কৰোঁ আৰু বেবীৰ যিহেতু আপোনালোকে বটল ফিড কৰোৱা মাতৃসকলে জানে যে বটল মিল্কটো আমি প্ৰিপেয়াৰ কৰি 30 মিনিটছহে ৰাখিব পাৰোঁ তাৰ পাছত এইটো ডিছকাৰ্ড বা পেলাই দিব লাগে গতিকে এই সময়ছোৱাতে কুইকলি বেবীক আমি ফিড কৰাব লাগে এই লৰালৰিতেই আমি কি কৰোঁ প্ৰায়ে বটলটো এইদৰে শ্বেক কৰোঁ আৰু শ্বেক কৰিলে আপুনি দেখিব কিছুমান ফ্ৰথ সৰু সৰু ফেন নিচিনা বটলটোৰ ওপৰত আহিবলৈ ধৰিছে আৰু এই ফেনখিনি এয়াৰ বাবলছ হয় এয়াৰ বাবলছ বেবীৰ পেটলৈ গৈ সিও সেই অকণমানি বেবীটোক অকণমান যেন দেখা এই বাবলটোৱেও বহুত অসুবিধা কৰিব পাৰে গতিকে এইদৰে শ্বেক কৰাটো লৰালৰিতে এভইড কৰিব তাৰ সলনি বটলটোক এনেদৰে লাহে 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 মিল্কখিনি শ্বেক কৰিব সেইটোৰ পৰা বাবল ফৰ্ম নহয় আৰু লাহে লাহে আপুনি দেখিব বেবীয়ে লাহে 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 সোৱালো কৰিব পাৰিছে আৰু বটল ফিড কৰাওঁতেও বটলটোৰ নিপলটোত যাতে আধা এয়াৰ আধা মিল্ক নাথাকে ফুল্লি তাতে মিল্কেই থাকে নিপলটোৰ ভিতৰত সেইটোও আপোনালোকে ন'টিছ কৰিব নহ'লে বেবীয়ে হয়তো চাপল কৰা নাই কিন্তু মাতৃ হৈ আপুনিয়ে মিল্ক আৰু এয়াৰ দুয়োটা ইকুৱেলি ফিড কৰাই আছে গতিকে এই বস্তুটো অলপমান এভইড কৰিব লাগিব আমি গেছৰ কেয়াৰ দুটামান বহুত ইজি ঘৰুৱা কেয়াৰ মই আপোনাক ক'বলৈ ওলাইছোঁ তাৰে প্ৰথমটো হ'ল আমাৰ প্ৰতিগৰাকী অসমীয়া মাতৃৰে কিটচেনত এভেইলেবল সেইটো হৈছে হিং গতিকে আপুনি হিং অলপমান ল'ব যদি ব্ৰেণ্ডেড হিং পায় তেতিয়া ব্ৰেণ্ডেড হিং ইউজ কৰিব নাইবা মোৰ ক্ষেত্ৰত মোৰ তামিল ফ্ৰেণ্ড এগৰাকী নেইবাৰ হয় মোৰ তেওঁ একচুৱেল হিং যোনটো মিনাৰেল হয় হিং মিনাৰেলটো মোক গিফ্ট দিছিলে গতিকে সেই হিং মিনাৰেলটো মই ইউজ কৰিছিলোঁ কিদৰে সেয়া মই আপোনালোকক শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ অলপমান পানী ল'ব পানীত হিংখিনি খুব গুলিব ঠিক কনচেনট্ৰেটেড আৰু বেবীৰ নাভিৰ চাৰিওফালে ঠিককৈ সেইটো এটা লেয়াৰ এপ্লাই কৰিব গতিকে বেবীয়ে দেখিব যে লাগে উইদিন 10-15 মিনিটছ গেছ ৰিলিজ কৰিছে আৰু বেবীয়ে বহুত আৰাম পাব আৰু শুব পাৰিব তেতিয়া এই কথা মন দি চাব কাৰণ বেবীয়ে নহ'লে কান্দি থাকে আৰু বহুত মাকে গম নাপায় আগৰ দিনৰ মাতৃসকলে যে কিয় বেবীৰ গেছ হৈছে কি হৈছে আৰু ফলত সেইটো ট্ৰিট কৰিব নোৱাৰে তাৰপিছত হ'ল বেবীৰ মাছাজ যদি আপুনি দেখিছে যে বেবীৰ খুব গেছ হৈছে আপোনাৰ হিং কিনিবলৈ গৈছেহে আপুনি কুইকলি তেতিয়া আপুনি কি কৰিব কুইকলি আপুনি বেবীৰ লেগছ লৈ পেলাই তাক চাইক্লিং মোশ্যন কৰাব খুব লাহে লাহে 50 টাইমছ বা 70 টাইমছ আপুনি বহুত শ্ল'লি মৰমেৰে কৰাব পাৰে এইদৰে কৰালে পেটত যি অলপ হেঁচা পৰিব সেই হেঁচাটো বেবীয়ে গেছ ৰিলিজ কৰিব মিল্ক ফিডিং কৰাই থকা ফেজটো আইডাৰ ব্ৰেষ্ট ফিড বা ফৰ্মুলা ফিড কৰাই থকা ফেজটোত আপুনি কি কৰিব যে বেবীক বাৰ্প কৰোৱাব আফটাৰ ফিডিং কেতিয়াবা মাকগৰাকী বহুত টায়াৰ্ড হৈ থাকে স্পেচিয়েলি মোৰ ক্ষেত্ৰত এইটো হৈছিলে যে মই নাজানিছিলোঁ যে বেবীক বাৰ্প কৰাব লাগে মাকগৰাকী বহুত টায়াৰ্ড হৈ থাকে তেতিয়া দুইজনে দায়িত্ব শ্বেয়াৰ কৰি ল'ব বা কোনোবা ঘৰৰ মহিলা এগৰাকীয়ে শ্বেয়াৰ কৰি ল'ব দায়িত্ব আৰু কৰি পেলাই বেবীক সুন্দৰকৈ বাৰ্প কৰাব আৰু বেবীৰ ধুনীয়াকৈ লৈ পেলাই পেটৰ পিঠিত অকণমান পিঠিটো আপোনাৰ গাত দি পেলাই এইদৰে বাৰ্প কৰাব স্পাইনডাল মোহাৰি লাহে লাহে ওপৰলৈ এবাৰ এইদৰে বাৰ্প কৰাব যিদৰে গেছখিনি যেন মুখেৰে বাৰ্পিং হৈ পেলাই বা উগাৰ হৈ পেলাই ওলাই যায় বেবীৰ যোনটো ডেইলি মাছাজ ডেইলি মাছাজতো আপুনি বেবীক যেতিয়া হেড দিয়ে পেটত হেড দিয়াটো এটা বহুত ধুনীয়া আমাৰ ট্ৰেডিশ্যনেল ৱে হয় সেইটো আপোনালোকে ফ'ল' কৰিব যদি আপোনালোকৰ হাতত আন একো অঙঠাত হেড দিয়াৰ উপায় নাইও তেতিয়া হট ৱাটাৰ বেগটো লৈয়ে হট বটল আপোনাৰ হাতখন গৰম কৰি বা গেছত আপোনাৰ হাতখন অলপমান লগাই গৰম কৰি সেই হাতেৰে দিব আৰু এই ক্ষেত্ৰত আপোনালোকে ইউজ কৰিব আজৱাইন আজৱাইনখিনি ড্ৰাই ৰোষ্ট কৰি মই আগতেও এটা ভিডিঅ'ত কৈছোঁ গৰ্ভৱতী মাতৃ আৰু নৱজাতৰ গেছৰ ওপৰত যে আজৱাইনখিনি ড্ৰাই ৰোষ্ট কৰি পেলাই এটা টোপোলা বান্ধি ল'ব মই ধুতিৰ কাপোৰত এটা টোপোলা সৰু বনাই ৰাখিছিলোঁ আৰু টেৱাৰ ওপৰত সেইটো অলপমান গৰম কৰি স্কিন টেম্পাৰেচাৰ বডি টেম্পাৰেচাৰত গৰম কৰি আৰু সেইটোৱে বেবীৰ পেটটোত চাৰিওফালে লাহে লাহে একদম মৰমকৈ ধুনীয়াকৈ কষ্ট নোপোৱাকৈ বেবী লাহে লাহে পেটটোত হেক দিব তেতিয়াও বেবীয়ে পেটৰ পৰা
গেছ ৰিলিজ কৰিব মিটুৰ আউটপোষ্ট ইউটিউব চেনেলৰ ভিডিঅ'টোৰ তলত আপোনাৰ সোঁহাতে ৰঙা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল বাটনটো প্ৰেছ কৰিব তেতিয়া আপোনালোকে গম পাব যে মই ভৱিষ্যতে কি নতুন নতুন টপিকত ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ কমেণ্টো কৰিব বেবী এটা নৱজাত শিশু শুৱে প্ৰায় অলমষ্ট 20 আৱাৰ্ছ চ' এই 20 আৱাৰ্ছ শুওঁতে বহুত কষ্ট পাব পাৰে যদি বেবীৰ গেছ হৈছে তেতিয়া আপুনি কিদৰে বেবীক শুৱাব সেইটো বেবীক এটা ইনক্লাইনেশ্যনত শুৱাব এটা এংগলত শুৱাব যাতে গেছটো ওপৰলৈ আহি পেলাই বৰ্ম হৈ পেলাই ওলাই যায় সদায় এটা এংগলত শুৱাব লাগে তেতিয়া বেবীয়ে কষ্টটো কমকৈ পায় আৰু এই সকলোবোৰ আপোনালোকে কৰিছে ঘৰুৱা উপশমৰ তথাপিতো যদি বেবীয়ে আৰাম পোৱা নাই তেতিয়াহ'লে মোৰ পেডিয়াট্ৰিচিয়ানে দুটা মেডিচিন মোক ছাজেষ্ট কৰিছিলে আৰু সেই দুটা মেডিচিন আপোনালোকেও এপ্লাই কৰিব পাৰিব নিজৰ পেডিয়াট্ৰিচিয়ানক সুধি তাৰে এটা হৈছে কলিকেট চ' কলিকেটটো মই মোৰ বেবীক দিছিলোঁ কলিকেট দিছিলোঁ আৰু কলিকেট দিয়াৰ ফলত বেবীয়ে বহুত আৰাম পাইছিলে কলিকেট যেতিয়াই মই ব্ৰেষ্ট ফিড কৰাইছিলোঁ বাৰ্প কৰাইছিলোঁ প্ৰথম বাৰ্প কৰাবলৈ শিকিবলৈ দুদিনমান সময় লাগিলে শিকালৈকে যেতিয়ালৈকে ভালদৰে বাৰ্পিং হ'ল তেতিয়ালৈকে আমি কলিকেট দি আছিলোঁ আৰু এই কলিকেটেৰে বেবীয়ে বহুত আৰাম পালে তাৰোপৰি আপুনি প্ৰায়ে শুনে মোৰ ক্ষেত্ৰত মই দিয়া নাছিলোঁ এতিয়াও মই ৰেগুলাৰলি নিদিওঁ কাৰণ ৰেগুলাৰ কিবা মেডিচিন দিয়াটো মই এতিয়াও অলমষ্ট এভইড কৰোঁ তথাপিতো জনাই থওঁ যে গ্ৰাইপ ৱাটাৰ বুলি যোনটো কয় বা বনিচন এই দুটা নাম বহুত পপুলাৰ হয় মাকসকলৰ মাজত মোৰ মা বা আমাৰ আইতাহঁতেও এই নাম দুটা জানে গতিকে গ্ৰাইপ ৱাটাৰ বা বনিচন যিসকল মাতৃয়ে দিয়ে এইটো অলমষ্ট হোমিঅ'পেথিক কাইণ্ড অফ মেডিচিন আৰু ডিল নামৰ শাকৰ এক্সট্ৰেক্ট থাকে ইয়াতে ইনফেক্ট কলিকেটতো ডিলৰ এক্সট্ৰেক্টেই থাকে প্ৰাইমেৰীলি গতিকে এইটো যদি কোনোবা মাতৃয়ে ডেইলি দি ৰাখিছে খোৱাৰ পিছত বা আগত তেতিয়াও বেবীয়ে বহুত আৰাম পাব গতিকে এইদৰে এই দুটা মেডিচিনৰ বিষয়েও আপুনি আপোনাৰ চিকিৎসকৰ লগত পৰামৰ্শ লওক আৰু দি পেলাই আপুনি বেবীক আৰাম দিব পাৰিব এই সকলো কেয়াৰ আপুনি যেতিয়া গৰ্ভাৱস্থাত আছে তেতিয়াই জনাটো দৰকাৰ যাতে প্ৰথম দিনা ব্ৰেষ্ট ফিডিঙৰ পৰাই আপুনি বেবীৰ মুখেৰে এয়াৰ swallow কৰাটো আৰু আপুনি কিদৰে এংগলত ধৰিব লাগে সেইটো কেয়াৰ লোৱাটো আৰু কিদৰে বাৰ্প কৰিব লাগে সেই কেয়াৰ লোৱাটো আপুনি জানে আৰু প্ৰথম অৱস্থাৰ পৰাই তাৰ কেয়াৰ লয় নাও আই উইচ ইউ অল আ এক্সট্ৰিমলি চেৰিছড মাদাৰহুড বাই